লোকেশ্যন ৰ ইমান কলা লাগিছে যে কিয়? Welcome back to our YouTube channel Edin Priv Entertainment and welcome back to another vlog. আমি আজি যাম আমাৰ Edin Priv Entertainment member অৰুন্ধতী হতৰ ঘৰলে। মোৰ লগত যাব নীলি মানে নীলাক্ষী, আপোনালোকে জানে। আমি এটা যাব ওলাইছো, আপোনালোকক দেখাম বাকিখিনি, আপোনালোকে চাই থাকিব। অৰুন্ধতীহঁতৰ ঘৰ এইমাত্ৰ সোমালোহি মানে পালোহি পদূলি মুখতে। অৰুন্ধতী হাই দি দিয়া। এ নীলি বাকী দেখাই আছো আপোনালোকক কি কৰিম নকৰিম দেই। আমি এতিয়া অলপ চাহ পানী খাই বাহিৰতে বহি আছো ৰ'দত ঠাণ্ডাত অৰুন্ধতীহঁতৰ ঘৰত। এয়া অৰুন্ধতী ছোৱালী গুণু এনেকে দিয়া হাই। অৰুন্ধতীয়ে ভাত পানী যা যোগাৰ চলাই আছে, বনাই আছে, পাপৰ ভাজিবলৈ লৈছে। তাৰপিছত আমি ভাত খাম। আমি এয়া ভাত খাবলৈ লৈছো। বহুত কিবা কিবি বনাইছে অৰুন্ধতীয়ে, আপোনালোকে দেখি আছে। মজা আইটেম একদম। আমি ভাত পানী খালো, খাই কৰি এতিয়া অলপ অৰুন্ধতীয়ে দেখাবলৈ আনিছে জেগা। এয়া অৰুন্ধতী ছোৱালীজনী। এয়া আপোনালোকে দেখিছে, এয়া পথাৰ বহুত ধুনীয়া, বতাহ মাৰি আছে, ভাল লাগিছে। আপোনালোকক ভিউটো দেখাই আছো। অৰুন্ধতী কেনেকুৱা লাগিছে আমাক ইমান দিনৰ মূৰত লগ পাই? ভাল লাগিছে, বহুত ভাল লাগিছে। এনেকে লগ পাই থাকিলে ভাল লাগে, কিন্তু সেয়া আৰু অলপ দিগদাৰ হৈ যায়, সময় নিমিলে। আমি এতিয়া পথাৰৰ মাজত বহি আছো। ইমান ধুনীয়া লাগিছে বহি পেলাই, কিমান শান্তি। ডেইলি লাইফৰ পৰা অলপ শান্তি লাগিছে আহি ইয়াত বহি। চাহ কৈ পেলে চবে আমি 3 বান্ধৱী একেলগে পথাৰৰ মাজত। অৰুন্ধতীহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছো। অৰুন্ধতী আমাক অলপ আগবঢ়াই আনিছে যাবলৈ। ওলাইছো আৰু যাওঁ আৰু এতিয়া আমি যাবলৈ লৈছো। থবলৈ যায় আমাক। ইয়াত আপোনালোকে দেখিছে অৰুন্ধতী আৰু তাইৰ হাজবেণ্ডে আমাক ঘৰত থবলৈ গৈ আছে, তেওঁলোকৰ গাড়ী। আমাৰ চটি হিৰইন। আমি ঘৰলৈ গৈ থাকোঁতে ৰাস্তাতে ভূপেন হাজৰিকাৰ কি হয় ভূপেন হাজৰিকাৰ মঞ্চ হয়। আমি ইয়াতে আহিছো অলপ এনে ফটো চটোৰ কাৰণে। ফাইনেলি আমি অৰুন্ধতীহঁতৰ ঘৰৰ পৰা আহি নীলাক্ষীহঁতৰ ঘৰ পালোহি। তো
তো আজিৰ ব্লগটো ইয়াতে সামৰিব লাগিব আমি তো আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি যেতিয়া ভিডিঅ' আপলোড দিওঁ আপোনালোকে তাৰ নটিফিকেশ্যন পায় তো এতিয়া কাৰণে বিদায় লৈছোঁ ভালকৈ থাকিব সকলোৱে ৰিলেক্সি বাই দিয়া বাই